এটা বিস্ফোৰক সাক্ষাৎকাৰৰ বাবে সাজু হৈছোঁ মই নিউজ 18ৰ হৈ আহিছোঁ আৰু লগত আছে আজি শিল্পী জুবিন গাৰ্গ বিস্ফোৰক সাক্ষাৎকাৰ এইভাবে কৈছোঁ মাথো কিছু সময় পূৰ্বে ফেচবুকত তেখেতৰ ব্যক্তিগত পেজত যি লোকসভাত যি নাগৰিকত্ব সংশোধনী বিধেয়কখন উত্থাপন হৈছে গৃহীত হ'ব হয়তো কিছু মুহূৰ্তৰ পাছত কিন্তু শিল্পী জুবিন গাৰ্গে নিজৰ ফেচবুক পেজত অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক উদ্দেশ্য কৰি ফেচবুক পোষ্ট দিছে নিজে হাতত এখন চিঠি লৈ তেখেতে থিয় হৈছে যে অসম আৰু অসমীয়া জাতি এতিয়া বিপদত সেইবাবে জুবিন দাই সেইখন মুকলি চিঠি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়ালৈ দিছে এসপ্তাহলৈ তেখেত নাথাকে তেখেত বহু অনুষ্ঠানৰ বাবে তেখেত বাহিৰলৈ যাব এসপ্তাহ পাছত তেখেত আকৌ অসমলৈ ঘূৰি আহিব তাৰ পাছত তেখেতে অকলে যুঁজিব বুলি এক বিস্ফোৰণ কৰিছে তেখেতৰ বিষয়ে এই সকলো বিষয়ে জানিব বিচাৰে জুবিন দা এটা মহা বিস্ফোৰণ কৰিছে আপুনি ফেচবুক পেজত নিজৰ সেইটো আচলতে কি কথাটো যে এই যে কনফিউজনটা সৃষ্টি কৰি দিলে গোটেই আমাৰ মাজত আমাৰ মানুহৰ মাজত সেইটো কাৰণে আমি সাজু নাছিলোঁ কিন্তু এই কনফিউজনটো আমাক নালাগে প্ৰথম কথা পৰিৱৰ্তন এতিয়া বিজেপিৰ মই গান গাইছিলোঁ মই হেল্প কৰিছিলোঁ মই চেঞ্জ বিচাৰিছিলোঁ য়েছ পৰিৱৰ্তন লাগে আমাক কিন্তু পৰিৱৰ্তনটো এই ধৰণে নহয় এই ধৰণৰ পৰিৱৰ্তন আমি বিচৰা নাই কেতিয়াও আৰু যিটো কথা লৈ চবেই বেয়া পাইছে সেইটো তেওঁলোকে আচলতে চিন্তা কৰি চাব লাগে এবাৰ আৰু এই কথাটোৱে বহুত প্ৰব্লেম সৃষ্টি কৰিছে অলৰেডি আৰু এইটো আৰু প্ৰব্লেম সৃষ্টি কৰিব চ' সেইকাৰণে সেইটো আমাৰ ফালৰ পৰা অকল মই মোৰ ফালৰ পৰা বুলি নহয় মই মোৰ জাতীয়তাবোধৰ ফালৰ পৰা কৈছোঁ গোটেই কথাটো এই চিঠিখন তেনেকুৱাহে আচলতে ইটছ এ ৰিকুৱেষ্ট বাট যদি ৰিকুৱেষ্টটো যদি নাৰাখে তেওঁলোকে তেতিয়া আমি কিন্তু বেলেগ হ'ম কিন্তু আপোনাৰ আৱেগৰ প্ৰতিচ্ছবি এটা ধৰা পৰিছে আপোনাৰ চিঠিখনত আপুনি নিজে চিঠিখন লৈ আপুনি নিজে হাতেৰে আপুনি থিয় হৈ দিছে চিঠিখন ৰাইজে দেখিছে আৰু সৰ্বত্ৰ এতিয়া প্ৰচাৰ ফেচবুকত ভাইৰেল হৈ পৰিছে আপোনাৰ চিঠিখন সকলোৰে হাতে হাতে এতিয়া এইখন চিঠি আৰু আপুনি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়ালে আপুনি নিজে কৈছে যে বহুত আশা আছিলে তেখেত জাতীয় নায়ক আছিলে কিন্তু তাৰ পাছত এনেকুৱা হ'ল তেখেতে একবাৰো মাত মাতা নাই তাক লৈ আপুনি খুবেই দুখিত এতিয়া জাতীয় নায়ক হ'বলৈ অলপ টাইম লাগে আচলতে ফটকে পাতি দিলে দিগদাৰ চ' এতিয়া সৰ্বদাৰ দায়িত্ব বহুত তেখেতে CM হিচাপে আছে সৰ্বদাক মই সৰুৰ পৰা জানো বহুত সৰুৰ পৰা লগ পাইছোঁ মই সৰ্বদাক চ' ইয়াত ষ্টেণ্ড দিব লাগিব আচলতে কথাটো সেইটো অকল সৰ্বদা বুলি নহয় যিখিনি আমাৰ মন্ত্ৰী MLA আছে যিখিনি চবেই ষ্টেণ্ড দিব লাগিব গোটেই কথাটো সেইটো আৰু অকল চেণ্ট্ৰেলৰ দমতে চব বস্তু নহয়তো আমাৰ চেণ্টিমেণ্টবিলাক আমিহে বুজি পাওঁ মোদী চৰকাৰে বুজি নাপায় কিন্তু দিল্লীৰ পৰা কাৰণ তেওঁলোক অসমীয়া নহয় নহয় অসমীয়া আমি সৰুৰ পৰা আমি আমাৰ ভাত খাইছোঁ আমাৰ তিতা কেৰেলা খাইছোঁ আমি হয়নে আমাৰ খাৰলি খাইছোঁ আমাৰ পিঠা খাইছোঁ তেওঁলোকে নাজানো নহয় এনেই ওপৰৰ পৰা মাতিলে নহ'ব বুজি পাব লাগিব আৰু আমাৰ মানুহখিনিয়ে বুজি পোৱাটো বেছি দূৰ মোৰ মতে আৰু চিঠিখনত আপুনি মুকলিকৈ লিখিছে এসপ্তাহ পিছত আপুনি এসপ্তাহৰ কাৰণে আপুনি অনুষ্ঠানৰ বাবে বাহিৰত গৈছে আপুনি আন্দোলনত নিজেও নামিম বুলি কৈছে মই নিজে নহয় মই আছোঁৱে দেখোন মই আৰম্ভণিৰ পৰা আছোঁ আৰু এইটো বেছি জটিল হৈ গ'লে এতিয়া চব মানুহ ওলাই আহিব চবেই অংশগ্ৰহণ কৰিব বস্তুটো আৰু জটিল হৈ গৈ থাকিব চ' বেছি কমপ্লিকেশ্যনলৈ নগৈ ধুনীয়াকৈ চিম্প্লিফাই কৰিলে হ'ল কথাবিলাক জুবিন আন এটা প্ৰশ্ন আপুনি জাতিৰ হকে আপুনি আগৰ পৰাই মাত মাতি আহিছে সেইবাবে আপোনাৰ যোনটো ফেন ফলোয়িং অসমত এনেকুৱা ফেন ফলোয়িং অসমত নাই বুলি ক'ব লাগিব এক প্ৰকাৰ আৰু আপুনি যিদৰে কৈছে আপুনি কি কৰিম নাজানো আপুনি এক প্ৰকাৰ ভাঙি পৰা যেন লাগিছে আপুনি বৰ্তমান যি ভূমিকা দেখা গৈছে নাগৰিকত্ব সংশোধনী বিধেয়কখনক লৈখিনি আৰু সৰ্বত্ৰে ফেচবুকত সকলো এক চৰ্চাৰ বিষয় হৈ পৰিছে আপোনাৰ পষ্টটো ৰাইজ ওলাই আহিম বুলি কৈছে আৰু কেনেদৰে আপুনি সকলোকে লগত লৈ আপুনি আগবাঢ়িম বুলি ভাবিছে আন্দোলনটো আমি প্লেন কৰিম আৰু মই কালি মই কথা পাতিছোঁ সমুজ্জ্বলাৰ লগত তেওঁলোকেও কিছুমান প্লেন লৈছে চ' আমি মিলিজুলি একেলগে কাম কৰিম আৰু হিংসাৰে নহয় কিন্তু কোনো হিংসা নাই কোনো প্ৰটেষ্ট বস্তুটো
যিটো গান্ধীবাদী, যিটো অহিংসা, আমি তাৰ মাজেৰে যাম। আৰু মই সকলোকে আহ্বান কৰোঁ সেইকাৰণে, যাতে কোনো ধৰণৰ যাতে গণ্ডগোল নহয়, কোনো যাতে উৎপাত নকৰে, মাৰপিট নকৰে, কাজিয়া পেচাল নকৰে। তাৰ মাজেৰে আমি এই সমস্যাটো সমাধান আমি কৰিম, তাৰ মাজেৰে কৰিম। জাতি সংকটত আৰু এই মুহূৰ্তত দেখা গৈছে বহু লোকে এই যি জাতীয় নাগৰিকত্ব সংশোধনী বিধেয়ক তাক লৈ ৰাজনীতি কৰা দেখা গৈছে। তেনে লোকক আপুনি কিবা আহ্বান দিব বিচাৰিব? ইয়াত ৰাজনীতি হ'ব নালাগে। এইটো একদম মানুহৰ বস্তু, এটা মানুহৰ নিজৰ ভিতৰৰ বস্তু। চ' মানুহৰ মাজত মানুহ হিচাপে আমি কেনেকৈ কাম কৰোঁ, সেইটো ডাঙৰ কথা। আমি কি ধৰণে আমি এজন ভাল নাগৰিক হিচাপে, এজন ভাল মানুহ হিচাপে, মানৱতাবাদী হিচাপে আমি কেনেকৈ আগুৱাই লৈ যাব পাৰোঁ গোটেই বস্তুটো, সেইটোৱে ইম্পৰ্টেণ্ট কথা। সেইকাৰণে মই বিশেষকৈ নতুন ল'ৰা ছোৱালীখিনিক কওঁ যে খং কৰিব নালাগে, উগ্ৰ হ'ব নালাগে কোনো কথাত। আৰু আমাৰ হাতত আছে এতিয়াও অস্ত্ৰ আছে। অস্ত্ৰ আচলতে ব্ৰেইনটো। মই সদায় সেইটো মই বিলিভ কৰোঁ যে আমাৰ ব্ৰেইনটোৱে মেইন অস্ত্ৰ, ব্ৰেইনটোৱে চলাই চব। চ' ব্ৰেইনটো ইউজ কৰিলে হ'ল আৰু ভাল কাম হ'ব। জুবিন দা, আপুনি কেতিয়ালৈ উভতি আহিব? মই আজি যাম, মই গোলাঘাট, তাৰপিছত মই কাইলৈ আকৌ দিৰাং যাম, শ্বুটিং আছে। তাৰপিছত কেলকাতা যাম, মই 15 তাৰিখে আহি পাম। চ' 15 তাৰিখলৈকে মই ঘূৰিয়ে থাকিম। এনিৱে মই টাচত থাকিম, কোঅৰ্ডিনেশ্যন কৰি থাকিম চবৰ লগত, আৰু যেতিয়াই যি দৰকাৰ হয় মই আছোঁ, সদায় থাকিম। আৰু জুবিন দা, শেষ প্ৰশ্ন আপোনাক কৰিব লৈছোঁ। আপোনাৰ নিৰ্মীয়মান ছবি কাঞ্চনজংঘা, জাতি এই মুহূৰ্তত সংকটত, সেই সময়তে আপুনি নিৰ্মাণ কৰি লৈছে, হয়তো কেইদিনমান পিছত মুক্তি লাভ কৰিব। আৰু কি কয় আপুনি বৰ্তমান কাঞ্চনজংঘাক লৈ? এই মুহূৰ্তত চাগে শেষ হ'ব, একদম ৰিভলিউচনাৰী সময়ত বনাইছোঁ আচলতে। যদি মোৰ 15 বছৰ আগৰ স্ক্ৰিপ্ট, তাত এটা ডাইলগ আছে, পৰিৱৰ্তন শব্দটো শুনিবলৈ বৰ ভাল, কিন্তু হৈছে আৰু মই স্পষ্ট কথা কওঁ, চবেই জানে। সেইকাৰণে চিনেমাটো একদম স্পষ্টবাদী। তাত আৰু এটা ডাইলগ আছে যে আমি নতুন প্ৰজন্ম, আমি ইচ্ছা কৰিলে দেশ সলাবও পাৰোঁ, ইচ্ছা কৰিলে জ্বলাবও পাৰোঁ। চ' গোটেইখিনি আমাৰ হাতত। ধন্যবাদ থাকিল জুবিন দা। এয়া আছিলে এটা বিস্ফোৰক সাক্ষাৎকাৰ। শিল্পী জুবিন গাৰ্গ এসপ্তাহৰ বাবে তেখেত বাহিৰলৈ যাব, তেখেতৰ অনুষ্ঠান আছে। আৰু তাৰ পাছত তেখেতে অহিংসাৰ পথেৰে বহু লোকৰ লগত তেখেতে ইতিমধ্যে কথা বতৰা পাতিছে বুলি কৈছে। আৰু যিদৰে প্ৰায় সকলো এই বিধেয়কখনৰ বিৰোধিতা কৰি আছে অসমত, তেখেতো বিৰোধী। আৰু নিজস্ব দৃষ্টিভংগীৰে তেখেত আগুৱাই যাব, সকলোকে আহ্বান জনাইছে তেখেতৰ এই যি আন্দোলনত তেখেতক লগ দিবলৈ।